বন্ধু বান্ধৱীসকল মই নিকুদাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ ইউ আৰু মই আছোঁ এতিয়া লুধিয়ানাৰ পৰা মোটামুটি 80 কিলোমিটাৰমান দূৰত আৰু এই ঠাইখিনিক হৰিগড় বুলি কয় আৰু এয়া ৰাস্তাৰ কাষত আছোঁ অলপ সময় ৰৈ আমাৰ সেইফালে ৰুম আছে অলপমান দূৰত মোটামুটি 2 মিনিটমান গ'লে পায় আৰু আমি আজি আহিছোঁ ইয়াতে আলু খেতি কৰি আছে এতিয়াও আৰু এতিয়া সময়টো হৈছে কিমান জানেনে যে 6:20 মান হ'ল সময় তো এতিয়াও সূৰ্য মাৰ যোৱা নাই আৰু ইয়াতে গম খেতি আছে তাৰোপৰি আলু খেতি আছে চ' আলু ইয়াতে বহুত উঠোৱা দেখা পাইছোঁ দুদিনত মোটামুটি 10 বিঘামান উঠালে চ' আপোনালোকক সেইখিনি দেখাম আৰু ইয়াতে কেনেকৈ পেকিং কৰে সেইবিলাকো দেখাম আৰু ইয়াতে গম খেতি আছে মোৰ সন্মুখত গম খেতি আছে এয়া চাওক মোৰ পিছফালে গম খেতি আৰু এইবিলাক গোটেইখিনি ধুনীয়াকৈ আপোনালোকক দেখাম চ' চাই থাকক ভিডিঅ'টো কথা এটা কওঁ আপোনালোকক যে পাঞ্জাবত আহি এটা বস্তু দেখিছোঁ বা এটা বস্তু শিকিছোঁ যে ইয়াতে কোনো ধৰণৰ মাটি কোনো মানুহে এনেই পেলাই নাৰাখে এইবিলাক হৈছে আমাৰ গুম খেতি আৰু সেইফালে আগত মই যে অলপ আগতে কৈছিলোঁ যে আলু তাতে বস্তাবিলাক দেখা পাইছে কিজানি সেই দূৰত সেই বস্তাবিলাকত চব আলু উঠাইছে আৰু পেকিং কৰিছে আৰু এইবিলাকে জেগা আমি সেইটো ঘৰত আছোঁ সেইফালে যে দেখিছে সেই ঘৰটোত আমি আছোঁ আৰু সেইখন এখন কলেজ SGBT কলেজ অফ গ্ৰুপ অফ কলেজ SGBT গ্ৰুপ অফ কলেজ বুলি সেইখিনি আৰু এইটো ৰাস্তাৰে গ'লে আপুনি লুধিয়ানা পাব আৰু এইফালৰ এই ৰাস্তাটোৰে গ'লে আপুনি নাভা পাব চ' এতিয়া আমি পথাৰৰ ফালে আহিছোঁ অলপমান ঘূৰিবলৈ বুলি আৰু এইবিলাকে হৈছে এই আলু খেতি য'ত আলু উঠাইছে এই বস্তাবিলাক দেখা পাইছে আপোনালোকে কিমান বস্তা ৰাখি থৈ দিয়া আছে আৰু ইয়াৰ পৰা এতিয়া ট্ৰেক্টৰ দি লৈ যাব আৰু ইয়াত সবচে ভাল লগা কথাটো কি জানেনে যে ইয়াত খেতিয়কবিলাকে বলেৰো তাৰপিছত ফৰচুনাৰ এইবিলাক লৈ আহে যিবিলাক এই মেইন খেতিয়কবিলাক তেওঁলোকে আৰু ইয়াতে চাওক কেনেকৈ হাল বাইছে ইমান মিহি কৰে ইমান গুৰি বালি হৈ গৈছে চব ইমান ধুনীয়াকৈ পানী সিঁচিব ইয়াতে পানী সিঁচিছে অলৰেডি ইয়াতে চাওক দেখিবলৈ পাব পানী সিঁচিছে চ' এইবিলাক হৈছে আলু খেতি আৰু আলু খেতিত ইমান মানুহখিনিয়ে মোটামুটি ইয়াতে বুলি নহয় সেই আগৰ ফালে যে দেখিছে তাতেও উঠাইছে চ' দুদিনত মোটামুটি 10 বিঘামান আলু উঠাইছে তেওঁলোকে আৰু এতিয়া যিহেতু সন্ধিয়া হ'ল তেওঁলোক এতিয়া যাব ওলাইছে এইবিলাকৰ সহায়ত বীজ সিঁচি আছে আৰু লগতে মোৰ পিছফালে ট্ৰেক্টৰ আহিলে আৰু এতিয়া ট্ৰেক্টৰত এই বস্তাবিলাক উঠাব মোৰ পিছফালে কিমান বস্তা আছে আপোনালোকে হয়তো দেখি অনুমান কৰিছে আৰু এই বস্তাবিলাক এতিয়া ইয়াৰ পৰা লৈ যাব আৰু ইয়াৰ পৰা নিনিলেও অৱশ্যে একো নাই কাৰণ দুদিনমান দেখিলোঁ ইয়াতে এনেকৈয়ে আছে সুধি আছোঁ বৰ্তমান यहाँ पे अभी कौन सा खेती करेगा यहाँ पे अभी कौन सा खेती करेगा मक्की बीजा मक्की अच्छा और यहाँ पे आलू फिर आलू पटाए फिर से मक्की बीजे अच्छा यहाँ पे फिर से मक्की बच कर फिर धान लगाए अच्छा उसके बाद धान लगाएगा हाँ अच्छा फिर धान काट कर साठी मैंने बासमती फिर आलू बीजे মানে কি কৈছে ইয়াতে আপোনালোকে আলুখিনি উঠাব আলুখিনি উঠোৱাৰ পিছত ইয়াতে আকৌ মাকৈ কৰিব তাৰপিছত ধান কৰিব সব মাটিখিনি বছৰৰ কোনোটো সময়তে ইয়াতে বহাই নাৰাখে মানে মাটিখিনি আৰু হেয়ে প্লাছ পইণ্ট আমাৰ অসমৰ মাটিত আপোনাৰ এবাৰ ধান খেতি হোৱাৰ পিছত সেই মাটিখিনিত আৰু কোনো খেতি নকৰে চ' অসমৰ খেতিয়কবিলাকে ইয়াত আহিলে গম পাব মোৰ সেইকাৰণে ভাল লাগিছে আচলতে মই এজন অসমীয়া মানুহ হৈ সেইকাৰণে ভাল লাগিছে যে অসমৰ যিবিলাক
মানে মাটি পৰি থাকে এনেকুৱাকে এওঁলোকক খেতি কৰা দেখা পালে বহুত ভাল লাগে আৰু এনেকে আমাৰ অসমীয়া মানুহে কিবা এটা শিকক বুলি এই ভিডিঅ'টো মই বনাইছোঁ আৰু আপোনালোকে বেয়া নাপাব যে মই অসমৰ মানে তলত ৰাখি কিনে পাঞ্জাৱৰ ওপৰত ৰাখিছোঁ যে তেনেকুৱা কথা নহয় কিন্তু এনেকুৱা কথা যে অসমৰ মানুহখিনিও কিবা এটা শিকা উচিত যে মাটি এনেই পেলাই থ'ব নালাগে বছৰৰ কিবা নহয় কিবা এটা খেতি কৰি থাকিব লাগে তেতিয়াহে আমি মানে কি আৰ্থিকভাৱে সচ্ছল হ'ব পাৰিম চ' সেয়াই বহুত লেকচাৰ দিলোঁ বেয়া নাপাব আপোনালোকে চ' দেখিছে মোৰ পিছফালে কোনোবা এখোজা জেগা মাটি আপোনালোকে পৰি থকা দেখা পাইছেনে আৰু মই অলপ আগতে কৈছোঁৱে যে ইয়াৰ পৰা মই 80 কিলোমিটাৰমান আজি দূৰত গৈছিলোঁ পাটিয়ালালৈকে চ' তাতেও ইমান দূৰ আহিলোঁ ৰাস্তাৰ কাষত মোটামুটি ৰাস্তাৰ পৰা এহাত দূৰৰ পৰাই ৰাস্তাৰ ছাইডত এহাত দূৰৰ পৰাই আপোনালোকে কেৱল খেতিয়ে দেখিবলৈ পাব মোৰ লগত আছে পুলকেশ আৰু পুলকেশ ইয়াতে কেনেকুৱা দেখিলা ইয়াত মানে খেতিৰ বিষয়ে কি ক'ব খোজা তুমি অসমৰ মানুহখিনিক আমাৰ অসমৰ তুলনাত ইয়াত খেতিত বহুতে বেছি উন্নত হয় আৰু ইয়াৰ খেতিবিলাক তাৰমানে ইমানে হাইব্ৰিড হয় তাৰমানে ইয়াৰ মই দেখাই দিছোঁ তাৰমানে ইয়াত এই আলুবিলাক আজি উঘালিলে কাইলৈ আৰু ইয়াত দেখা পাব কিবা এটা বেলেগ খেতি কৰা আৰম্ভ কৰিব তাৰমানে ইয়াত মাটি অকণমান টাইমতো বহি নাথাকে তাৰমানে আমাৰ মাটিবিলাক এবছৰত ধান কৰাৰ পিছত মাটিখিনি বহি যায় আৰু ইয়াৰ মাটিখিনিত এবাৰ আলু খেতি কৰিব তাৰপিছত গুম খেতি কৰিব তাৰপিছত আৰু বেহৰ মাৰিব তাৰপিছত ধান কৰিব বুলি কৈছে টাইম বাই টাইম খেতি ওলাই থাকে চ' আজিলৈ ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদিহে ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈকে টাটা বাই বাই